বিষয়টো গৃহ বিভাগৰ আছিল আৰু ৱেলফেয়াৰ বৰ্ডলেণ্ড ডিপাৰ্টমেণ্টে যিখিনি তথ্য বিচৰা হৈছিল সেইটো দিয়া হৈছিল। সেইকাৰণে গৃহ বিভাগে ইয়াৰ গোটেই প্ৰক্ৰিয়াটো চলাই আছে। যিহেতু বৰ্তমান কাৰেণ্ট ষ্টেজত কি চলি আছে গৃহ বিভাগৰ হাতত আছে। তথাপিও যিখিনি ইনফৰমেশ্যন মোৰ হাতত আছে মই আপোনাক দিব বিচাৰিছোঁ। বড়ো আন্দোলন বুলি ক'লে তিনিটা একৰ্ড হৈ গ'ল 1993 চনত সদৌ বড়ো ছাত্ৰ সন্থা আৰু BPSCৰ লগত। এই একৰ্ড মৰ্মে প্ৰায় 1100তকৈ বেছি মাৰ্টিয়াৰ্ছ ফেমিলি সেই সময়ৰ গভৰ্ণমেণ্টে এটা সিদ্ধান্ত লৈছিল যে 1 লাখ টকাকৈ এক্স গ্ৰেচিয়া দিয়া হ'ব। 1 লাখ টকা বহুজনে পালে, বাকীজন পাব পৰা নাছিল। আৰু ইয়াৰ এটা প্ৰক্ৰিয়া আছে। 2003 চনত এটা একৰ্ড হৈ গ'ল। সেইমতে BLTয়ে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগত চুক্তি স্বাক্ষৰিত কৰিল। আৰু মাৰ্টিয়াৰ্ছ লিষ্ট তেওঁলোকে ছাবমিট কৰা বুলি ইয়াত 2600 জন মাৰ্টিয়াৰ্ছ ফেমিলি বা মাৰ্টিয়াৰ্ছৰ লিষ্ট ছাবমিট কৰা বুলি ইয়াত কোৱা হৈছে। এই সময়ত কিন্তু এক্স গ্ৰেচিয়া দিব পৰা নগ'ল বহুত কাৰণত। তো এইটো 2022 চনৰ পৰা এটা নতুন প্ৰক্ৰিয়া হ'ল। 2020 চনত যিটো শান্তি সমঝোতা হৈছে সেই মৰ্মে এটা পলিচি লোৱা হৈছিলে যে 5 লাখ টকাকৈ অসম চৰকাৰে সিদ্ধান্ত লোৱাৰ মৰ্মে অসম আন্দোলনৰ শ্বহীদ পৰিয়ালক দিয়াৰ লেখীয়াকৈ বড়ো আন্দোলনত শ্বহীদ হোৱা পৰিয়াললৈকে দিয়া হ'ব। সেইমতে 2022 চনৰ পৰা ইয়াত দিয়াৰ প্ৰক্ৰিয়া চলি আছে। আৰু বৰ্তমান যিটো এটা ষ্টেটাছ, বৰ্তমান ষ্টেটাছত 2022 চনত আমি 201জন পৰিয়ালক এক্স গ্ৰেচিয়া 5 লাখ টকাকৈ দিয়া হৈছিল, প্ৰায় 10 কোটি 5 লাখ টকা খৰচ কৰি পেলাই। আৰু 2023-24 চনত 336 জনক দিয়া হৈছিল, প্ৰায় 16 কোটি 85 লাখ টকা খৰচ কৰি পেলাই। আৰু 24-25ত 54 জনক দিয়া হৈছে, প্ৰায় 27 কোটি খৰচ কৰি। বৰ্তমান অসম চৰকাৰে শ্বহীদ পৰিয়ালক এক্স গ্ৰেচিয়া দিয়াৰ নামত 29 কোটি 60 লাখ টকা খৰচ কৰিছে। এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ। আৰু এক্স গ্ৰেচিয়া দিবৰ কাৰণে কি কি প্ৰচেছ আছে এইটো হয়তো সন্মানীয় সদস্যজনেও জানে আৰু আমি চবেই জানো। এটা স্ক্ৰুটিনি হয়, পুলিচ ৰিপৰ্টৰ ওপৰত বেছ কৰে, মেডিকেল চাৰ্টিফিকেটৰ ওপৰত বেছ কৰে। সকলোবোৰ অলপমান ৰিলেক্সেশ্যন কৰি পেলাই আমি শ্বহীদ পৰিয়াললৈ যেনেকৈ উচিত মৰ্যাদা দিব পাৰি তাৰ কাৰণে ব্যৱস্থা লৈছে। আৰু এই চৰকাৰৰ এটা কমিটমেণ্ট হ'ল যে যিসকল শ্বহীদ হৈ গৈছে সকলোবোৰকে এক্স গ্ৰেচিয়া দিয়াৰ কাৰণে ডিচিশ্যন লোৱা হৈছে। তাৰ কাৰণে এটা পৰ্যায়ত এটা কমিটি তৈয়াৰ আছে, যাত আন্দোলনকাৰী গ্ৰুপৰ লগত আপচু বা বৰ্তমান NDFB গ্ৰুপ তেওঁলোকে আলোচনা কৰি আছে আৰু লিষ্টবিলাক স্ক্ৰুটিনি কৰি আছে। আৰু পুলিচ ৰিপৰ্ট আৰু মেডিকেল ৰিপৰ্ট ক্লিয়াৰ হোৱাৰ পিছত পৰ্যায়ক্ৰমত এক্স গ্ৰেচিয়াবিলাক দিয়া হৈছে। কেইদিনমান আগত মুখ্যমন্ত্ৰীৰ লগত আমাৰ আলোচনা হৈছিল বাজেট ৰিভিউৰ সময়ত। যিমানবোৰ বাজেটৰ প্ৰয়োজন হৈছে সেইটো দিবৰ কাৰণে মুখ্যমন্ত্ৰী ইতিমধ্যে ৰাজি। আৰু এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবৰ কাৰণে বিভিন্ন এটা এংগেল ইয়াত ইনভলভ হৈ আছে গৃহ বিভাগৰ। এই গোটেই কণ্টিনিউৱাছ প্ৰচেছ। আমাৰ কমিটমেণ্ট হ'ল যে সকলোবোৰ শ্বহীদ পৰিয়াললৈকে এক্স গ্ৰেচিয়া দিয়া হ'ব এটা নিৰ্দিষ্ট বা স্পেচিফিক এটা প্ৰচেছৰ মাধ্যমত। তো এইখিনি কমিটমেণ্ট চৰকাৰৰ আছে। এইকাৰণে মাননীয় সদস্যলৈ এইখিনি মই জনাবলৈ পাই সুখী হৈছোঁ আৰু তেখেতক মই ধন্যবাদ দিছোঁ বিষয়টো অনাৰ কাৰণে। আৰু কোনো শ্বহীদ পৰিয়াল বাদ পৰি নাযায়। থেংক ইউ। ডেপুটি স্পীকাৰ ছাৰ, অকণমান আৰু মই স্পষ্ট হ'ব বিচাৰিছোঁ। ইমান স্পষ্টকৈ কোৱাৰ পিছত আৰু কি আৰু অকণমান স্পষ্ট লাগে মোক। মানে শ্বহীদ পৰিয়াল ক'লে 2003-10 ফেব্ৰুৱাৰীৰ আগত মই কোৱা যি 2624 এইটো এটা সুকীয়া। আৰু 2020 চনত 27 জানুৱাৰীত যি একৰ্ড হ'ল, ইয়াৰ পিছত আকৌ এটা শ্বহীদৰ লিষ্ট আমি দেখিবলৈ পাইছোঁ। আৰু মন্ত্ৰী ডাঙৰীয়া অলপ আগত 2022, 2023, 2024
তেখেতে প্ৰায় 29 কোটি টকা খৰচা কৰি পেলাই যিসকলক দিয়া বুলি কৈছে এইটো একেবাৰে নতুন লিষ্টৰ পৰা দিছে বাকি 2003 লৈকে আফচুৰ আন্দোলনৰ পৰা আৰম্ভ কৰি যিসকলে শ্বহীদ হৈছিলে তেখেতসকলৰ লিষ্টৰ পৰা মাত্ৰ কিমান 322 জন শ্বহীদ পৰিয়ালহে এই 5 লাখ টকাটো পাবৰ কাৰণে সক্ষম হৈছে কিন্তু বিটিসি গভৰ্ণমেণ্ট বা অসম গভৰ্ণমেণ্ট মানে যৌথভাৱে স্বীকৃতি দিয়া যি শ্বহীদ আছিলে এইটো হ'ল 2624 জন তো তাৰ কাৰণে যিখিনি বাদ পৰি যোৱা নতুনক দি থাকক মোৰ ইয়াত ক'বলগীয়া নাই কিন্তু যিখিনি পুৰণা শ্বহীদ পৰিয়াল যিখিনি বাকি থাকিল এইসকলক দিয়াৰ ব্যৱস্থাটো কৰিলে অত্যন্ত ভাল হ'ব বুলি মই অনুভৱ কৰিছো ধন্যবাদ এটা সেন্টেন্সতে ক্লিয়াৰ কৰিব বিচাৰিছো বৰ্তমান যেটো প্ৰক্ৰিয়া চলি আছে ইনক্লুসিভ হল